মঞ্জিত উঠি দিয়াচোন উঠি দিয়া চাহ পানী অকণ খাই দিয়া মঞ্জিত খাই দিয়াচোন পানী কি কম পাওঁ এতিয়া মই ৰবাচোন মই আৰু এটা লৈ আহোঁগৈ মানে আজি বহুত খাবলৈ মন গৈছে খাম ফুল নাইট চেলিব্ৰেশ্যন কৰিম সি মোৰ লগত লাগিল নাজানেই মোক তোৰ এইবোৰ মজা আইডিয়া ক'ৰ পৰা আহে অ' মোৰ কিন্তু নাহে দেই মোৰ আহিলেই হ'ল তই মাত্ৰ মোৰ লগত থাকিবি মিষ্ট্ৰিক মাৰি মঞ্জিতক ফচাবলৈ খোজা আইডিয়াটো বৰ সাংঘাতিক দেই মোৰ লগত যুঁজিবলৈ আহিলে সেইবোৰ ৰিজাল্টেই হয় কেনেকৈ ফচালো পাত্তা পালে জানো কেনেকৈ পাত্তা পাব মই ভাবি আছো কথাটো কেনেকৈ কি হ'ল মাইণ্ড গেম এইবোৰ প্ৰথমতে এই মিস্ত্ৰী মাথাত ভৰাই দিলো মঞ্জিতে তাক মাৰিবলৈ বিচাৰি আছে আৰু তাৰপিছত সি ৰাস্তাৰে আহি থাকোঁতে মঞ্জিতৰ নাম লৈ মই বাইকেৰে খুন্দিয়া কথাটো তই দেখোন জানই দেখোন বল বল হস্পিটেলত সেই মিস্ত্ৰীক মাৰি থৈ আহোঁ এতিয়া নালাগে নেকি মানে এতিয়া চব ভাল হৈ আছে এনেই মিছাতে বিপদ গোটাই নলওঁ নেকি কিন্তু তাক মোৰ ভালকৈ ফচাবলৈ মন আছিল একদম ফাঁচি হোৱাকৈ নাই 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 প্ৰথমে তাক পুলিচে ধৰক তাৰপিছত মিস্ত্ৰীক লৈ কি কৰ কৰিবি বল আৰু মডাৰ্ণ বল আজি হ'ল নাইট চেলিব্ৰেশ্যন কৰিম নেলাগে তই পেকটো খা মই গৈ লৈ আহিম পাৰিবি পাৰিম তই পেকটো খা চেয়াৰ্ছ সোনকালে আহিবি হ'ব কি হৈছিলে ন তোমাৰ আবেলিৰ পৰা পেটটো বিষাই আছিলে সন্ধিয়াকৈ বেছি হৈ গ'ল কিবা খালা জানো বিস্কুট খাইছো একো ৰান্ধিবলৈ মন নগ'ল কালি এপাতো একোৱে খোৱা নাই কালি ৰাতি খঙত আকৌ মই তোমাক একো খাবই নিদিলো আজিওতো একো খোৱা নাই মানুহৰ পেটহে ৰ'বা মই মাহ ভাত কেইটামান বনাই দিওঁ তোমাক নালাগে বা ৰুমত গেছৰ টেবলেট আছে এটা খাই দিম আগতো এনেকুৱা হৈছিল হয় নেকি ভালকৈ যাবা মানুহে দেখিলে একো নহয় আপুনি বিতুপনক এটা কল কৰিব কামটো কৰিলে নে নাই হ'ব হেল্ল' কোনে কৈছে মই হস্পিটেলৰ পৰা ক'লো আপোনাৰ হাজবেণ্ডৰ অলপ বেছি প্ৰব্লেম হৈছে সোনকালে আহক কি এই আপোনাৰ মানুহজনক যে দেখা নাই তেখেত ইয়াত নাথাকে আছে থাকে মানে কামলৈ গৈছে কাম আমাৰ জোৱায়েও কাম কৰে ডাঙৰ ডাঙৰ কাম বহুত ডাঙৰ ডাঙৰ ঘৰ বনায় ভাল 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 দেউতা তোমাৰ যদি এনে থাকি আমনি লাগিছে তেতিয়াহ'লে যোৱা এই মোবাইলতে গান এটাকে চোৱা এই মোৰ যে ছোৱালীজনী এই জানমণি যে তাই বৰ ধুনীয়া গীত গায় নহয় তাই যেতিয়া সন্ধিয়া ঘোষা গায় বাটৰ মানুহে ৰৈ ৰৈ তাইৰ ঘোষা শুনি যায় বৰ ধুনীয়া গাইছিল তাই খুৰা তুমি ইয়ালৈ আহাচোন মই তোমাক মোবাইলত ঘোষা লগাই দিম ঘোষা লগা 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 ঘোষা শুনিম বাহ দিয়ক
চা দে মঞ্জিতৰ হৈ কিবা এটা কৰিব পাৰিলে ভাল আছিল কৰিবতো লাগিছিলে হ'ব দে নালাগে নৰবা আছে নহয় কৰিব মনে আমাক বহুত বেছি সহায় কৰি থৈছে সেইকাৰণেতো আঁতৰি আছো ইটোৱে সিটোক সহায় কৰি কৰি এনেও কথাবোৰ বহুত দীঘলীয়া হৈ গৈ আছে বুজিছো ইয়াৰ মানুহখিনিকো সঁচা কথাটো ক'ব পৰা হ'লে ভাল আছিল আজি তোৰ দোকানৰ মালিকটো আহিছিলে আৰু তেওঁ তোক আৰু মঞ্জিতক হাজবেণ্ড ৱাইফ বুলিয়ে ভাবে তাকে সঁচা কথাবোৰ ক'ব পৰা হ'লে মনটোৱে বহুত শান্তি পালেহেঁতেন কিন্তু ভয় লাগে তহঁতৰ দৰে মোক আকৌ সকলোৱে ভুল বুজে বুলি এইবাৰ মই ভুল বুজিবলৈ নিদিওঁ মই বুজাম চবকে আছে যে কেনেবাকৈ পুলিচে ধৰি লৈ যোৱা নাইতো নাই মই বৌক এটা ফোন কৰিম হ'ব আপুনি ক'ত মই বস্তুটো লৈ আহিছিলো মই মোবাইলটো থৈ যাব নোৱাৰিম নহয় বৌ মঞ্জিতে আহিব মই আকৌ সুৰজিতলৈ মদ লৈ যাম বুলি ক'লো নহয় সি নহ'লে সন্দেহ কৰিব নহ'লে মই এটা কাম কৰোঁ মোৰ মেমৰি কাৰ্ডখন আপোনাৰ তুলিৰ তলতে থৈ যাম নাই নাই এইখন মোক আৰু নালাগে আপুনি লৈ ল'ব প্লিজ মাথো মোক জেললৈ নপঠাব অঁ ঠিক আছে কালি ৰাতি কি খালে সঁচাকৈ কৈছেতো মিছাকৈ কিয় কম আপুনি কিন্তু এনেকৈ পুলিচৰ পৰা পলাই সঁচাকৈ ভুল কাম কৰিছে জানো কিন্তু মই নপলালে কথাবোৰ বাসন্তীপাক কেনেকৈ বুজালোহেঁতেন কোনবোৰ কথা ডিষ্ট্ৰিক্ট সুৰজিতে বাইকেৰ এখন দি আছিল কি পুলিচক খবৰ নিদিলা কিয় কাইলৈ কম কিয় আজি কিয় নকয় মই নিৰ্দোষী বুলি এটা প্ৰমাণ উলিয়াবলৈ আছে নহ'লে সি বাচি যাব নাবাচে ছাৰক জানো নহয় ছাৰক মাতি দিওঁ ছাৰে আপোনাক কেতিয়াও বিপদত পৰিব পুলিচক ফোন নকৰিব মই নিৰ্দোষী বুলি কেনেকৈ প্ৰমাণ কৰিব লাগে মই জানো মই আহিছো আপুনি পুলিচ দেৰিকৈ অহা বদনামটো নোহোৱা কৰিছো যতীন ছাৰ মিস্ত্ৰীক এখেতে একো কৰা নাই সুৰজিতেহে কৰিছে প্ৰমাণ দিয়ক মানি লওক মুখৰ কথাৰ দৰে একো নহ'ব মোৰ হাতত প্ৰমাণ আছে দিয়ক মোক আজি ৰাতিটো দিয়ক ছাৰ কথা দিছোঁ কাইলৈ নিজে থানাত হাজিৰ হ'মগৈ আপোনালোকৰ বিশ্বাস কৰিব নোৱাৰোঁ মঞ্জিত যদি জানমণিয়ে ৰিস্ক লয় লিখিত হিচাপে তেতিয়া হয়তো মই ভাবিব পাৰোঁ কি কয় যতীন পাৰিমনে পাৰে ছাৰ কিন্তু ছাৰ ডিবেটে গম নাপালে হ'ল কওক গেৰাণ্টি ল'বনে নলওঁ বলক যতীন ছাৰ আহক
এটা খবৰ পাই গৈছে মোক লগত নিয়া নাই চাই লওঁচোন কি হয় বাকী আপুনি ওপৰৰ পৰা প্ৰেছাৰ দিয়ক আসামী হাতৰ পৰা পলোৱাৰ কেছ বনাই সাসপেনশন কৰাই দিয়ক ঝামেলা খতম কোনোবাই ৰাখিছো কি হ'ল ছাৰ ফলছ ইনফৰমেশ্যন আছিল নেকি নহয় ট্ৰু যতীন লৈ আনা ছাৰ সহি কৰক যতীন ছাৰ ৰ'ব দিম এটা মনে মনে ক'ব নালাগে মুকলিকৈ কওক আপোনাৰ ছাৰক আসামীক ধৰি আনিছোঁ মোৰ মানুহটোক দেখিলা ভালদৰে উশাই ল'ব পৰা নাই মোৰ মানুহটো কিবা হ'ব লাগিলে মই কেনেকৈ জীয়াই থাকিম মোৰ চব শেষ হৈ যাব এতিয়া একো নহয় বৌ ধৈৰ্য ৰাখাচোন মই ডক্টৰৰ সৈতে কথা পাতিছোঁ কাইলৈ ব্লাড দিব লাগিব বুলি কৈছে মই আছোতো মই দিম নহয় মোৰ জীৱনটো এই খনিটোতে শেষ কৰি পেলালে মই এই নিদিওঁ সিহঁতক কাটি পেলাম কিন্তু তাৰ আগতে বৌ মঞ্জিতক বচাব লাগিব আপুনিতো জানে যিটো কেছত ফচাইছে যদি আমি কিবা এটা নকৰোঁ তেতিয়াহ'লে কাইলৈ পুৱাই তেখেতক কোৰ্টত হাজিৰ কৰি জেললৈ পঠাই দিব পাৰে মই ছাৰক কম মঞ্জিতৰ গাত যে একো দুখ নাই চব সেইবোৰ সুৰজিতে কৈছে মুখৰ কথাত বোলে এতিয়া একোৱে নহ'ব আচ্ছা তেখেতে কিবা প্ৰমাণৰ কথা কৈছে কিবা আছে নেকি প্ৰমাণ আপোনাৰ লগত আছে বিতুপনে তুলিখনৰ তলতে থৈ আহিছো বুলি কৈছে ব'লা 2 নং বেডৰ এটেণ্ডেঞ্চ কলৈ গ'ল আছো কি হৈছে বাৰু পিতাই সহায় কৰ হেল্ল' ক'ত আছে নৰবা মই মাৰা নাই দাদা বিশ্বাস কৰক ঐ কোনটো বাপেৰৰ মই পুতেক হা দাদা নহয় ছাৰ কি চাই আছ চকুকেইটা দি চকু ঘুকটি উলিয়াই আনিম মই একো কৰা নাই আপুনি এইবিলাক কি কৰিছে আগতে জেৰা কৰা দেখা নাই হা যি কৰে আপুনি ছাৰ আহিলে কৰিব DSP ছাৰৰ ফোন 1 ঘণ্টাৰ ভিতৰত কথা উলিয়াব লাগিব কিন্তু দিম্বেদা চুপ থাকা